खुलुमबाय स्टुडिअ दं आं राजीव बसुमतारी आरो बे समाव 29 नभेम्बर खालाराव जा फरायसाफोरनि सोमावसारनाय बे सोमावसारनाया गोबां जौगाखानाय मोनद' हारिनो एसटि होनो नागिरनायनि जा रायजो सरकारनि थांखि बेनि बेरेखायै सोमावसारदोंमोन। लोगोसे बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि बिथाङा जा एनअसि हरदोंमोन मोनद' हारिनो एसटि होनायनि थाखाय जा एनअसि हरदोंमोन बेखौ उइथड्र खालामनायनि दाबियाव गोख्रों सोमावसारनाय जादोंमोन आरो बे सोमावसारनायाव फरायसाफोरनि बै सानखालिनि जा फरायसाफोरनि सोमावसारनाय बै सोमावसारनायाव माखासे जानाङि जाथाय जायो। थामहिनबा एबा मख'जाथावदि बै सोमावसारनायाव बिटिसि काउन्सिलनि जा एसेम्बलि हलाव जानाङै जाथाय जायो बे जाथायखौ लानानै गोबां आफाद आरो दैदेनगिरिफोरनि सायाव एलिगेसन होदोंमोन बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा। बेनि गेजेरावनो बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि बिथाङा अजद दैखांदोंमोन एबा अजद जाबसिनदोंमोन दि बड'लेण्ड मुलुगसोलोंसालिनि रेजिस्ट्रार डक्टर सुबुं बसुमतारी आरो डिपुटि रेजिस्ट्रार डक्टर बिरफुं नार्जारी लोगोसे क'क्राझार मुलुगसोलोंसालिनि रेजिस्ट्रार डक्टर दैमासा दैब्रां मुसाहारि बिथांमोनाबो बे सोमावसारनायाव लोब्बा दं एबा बिथांमोननि दैदेननायावनो बे सोमावसारनाय एबा बे जाथाया जादों होननानै एलिगेसन होदोंमोन बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि बिथाङा। आरो बिथांनि जा हाग्रामा महिलारिनि बे अजद दैखांनायनि सायावनो बे समाव खेंफोरथि होदों क'क्राझार मुलुगसोलोंसालिनि रेजिस्ट्रार डक्टर दैमासा दैब्रां मुसाहारि बिथाङा। आरो बे जाथायखौ जाबायदि हाग्रामा महिलारि बिथाङा अजद दैखांदों बे अजद दैखांनाय बायदि मालाब्लाबो जानो हाया एबा नङा होननानै बे समाव खेंफोरथि होदों क'क्राझार मुलुगसोलोंसालिनि रेजिस्ट्रार डक्टर दैमासा दैब्रां मुसाहारि बिथाङा। दानिया फैदो बिदिब्ला हाग्रामा महिलारि बिथाङा जा क'क्राझार मुलुगसोलोंसालि आरो बड'लेण्ड मुलुगसोलोंसालिनि जा रेजिस्ट्रार बिथांमोनाबो बे सोमावसारनायाव इनभल्भ दं होननानै एलिगेसन होदोंमोन। बेखौ लानानै माबायदि खेंफोरथि होदों जों बेखौ आबुङै नोंथांमोननि गेजेराव लाना फैदिनि। মই সংবাদ মাধ্যমৰ যোগেদি জানিব পাৰিছোঁ আৰু দেখিবও পালোঁ যে যোৱা 29 নৱেম্বৰৰ যিনেকি বিটিচি এছেম্বলিত হৈ যোৱা কাণ্ড তাত মই তথা বডোলেণ্ড ইউনিভাৰ্চিটিৰ পঞ্জীয়ক উপপঞ্জীয়ক আমি তিনিজনক তাত জড়িত থকা বুলি আমাৰ বিটিচিৰ মাননীয় প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰীয়ে অভিযোগ আনিছে। তেখেতৰ এই অভিযোগটো শুনি পেলাই মই অত্যন্ত মৰ্মাহত হৈছোঁ, কিয়নো মই কেতিয়াও এই কথাটো ভবা নাছিল যে মোৰ বিৰুদ্ধে তেনেকৈ কিবা এটা অভিযোগ আহিব পৰাৰ কিবা ৰাস্তা থকা বুলি। এই ঘটনাৰ লগত মই কোনো পধ্যেই জড়িত নহওঁ, কিয়নো আমি পঞ্জীয়ক হোৱাৰ কাৰণে অফিচিয়েল কাম কাজৰ লগত সদায় ব্যস্ততা থাকিব লগা হয় আৰু গতিকে আমাৰ বিশ্ববিদ্যালয়ৰ চৌহদৰ বাহিৰত কি ঘটি আছে কি ঘটা নাই এইবোৰ আমি অফিচত থকাৰ সময়ত খুব কমকৈহে গম পাওঁ। সিদিনাখন 29 নৱেম্বৰ দিনা হয় আমাৰ কোকৰাঝাৰ যি নেকি বিশ্ববিদ্যালয় ইয়াৰ যি নেকি ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে আছুতীয়াকৈ এটা তেনেকৈ প্ৰটেষ্ট প্ৰগ্ৰাম লৈছিলে। এই প্ৰগ্ৰামখনৰ সম্পৰ্কে আমি জ্ঞাত আছিলোঁ আৰু এই প্ৰগ্ৰামখন তেওঁলোকে যেনেধৰণে আমাৰ পৰা পাৰ্মিশ্যন বিচাৰিছিলে তেনেকৈ তেওঁলোকে আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰাংগণতে এইটো পাতিছিলে। আৰু তাৰ পাছত প্ৰগ্ৰাম হৈ থাকোঁতে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ পৰা ৰিপ্ৰেজেণ্টেটিভ আহি পেলাই তেওঁলোকৰ লগত আলোচনা কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ পৰা মেমৰেণ্ডাম লৈছে আৰু তাতেই আমাৰ বিশ্ববিদ্যালয়ৰ যি নেকি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰটেষ্ট প্ৰগ্ৰাম সেইটো পিচফুলি পাৰ হৈ গৈছিলে। তাৰ পাছত কিবা আকৌ যদি তেনেকৈ বিটিচি এছেম্বলিৰ সন্মুখত কিবা যে প্ৰগ্ৰাম হ'ব সেইটো আমাৰ ইয়াতো নাছিলে। মই বা ভিচি ছাৰ বা কোনো আমাৰ যি নেকি ইউনিভাৰ্চিটি কৰ্তৃপক্ষ আমাৰ কাৰো জ্ঞাত নাছিলে। পিছতহে সংবাদ মাধ্যমৰ দ্বাৰা দি আমি গম পালোঁ যে তেনেকুৱা ঘটনা হোৱা বুলি। যিয়ে নহওক এই ঘটনাৰ কাৰণে মই দুখ প্ৰকাশ কৰোঁ, কিয়নো এইটো হ'ল আমাৰ বিটিচিবাসী তথা বড়োসকলৰ
এইটো এটা পবিত্ৰ স্থান বুলি আমি তাক গণ্য কৰোঁ, কিয়নো বহু মানুহৰ বলিদানেৰে এইটো গঢ় লৈ উঠিছে। যিয়ে নহওক, সেইদিনাখন যি নেকি ঘটনা ঘটি গ'ল, তাত যি নেকি কাণ্ড হ'ল, এই প্ৰগ্ৰামত আমাৰ বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আমাৰ অজ্ঞাতে, আমাক নজনোৱাকৈ তেওঁলোকে যদি বাহিৰে বাহিৰে গৈ পেলাই তাত যোগদান কৰিছে আৰু ইয়াত কেনেবাকৈ মানে তেওঁলোকে যদি ভাগ লৈছে, তেতিয়াহ'লে ইয়াৰ কাৰণে মই বা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই কোনো পধ্যেই জগৰীয়া হ'ব নোৱাৰে, কিয়নো ঘটনাটো আমি জানো যে সেইটো আবেলি সময়ত হৈছিলে, প্ৰায় 4:30মান বজাৰ পিছত, যিটো সময়ত নেকি আমাৰ ইউনিভাৰ্চিটিৰ সময়, ৱৰ্কিং আৱাৰ্ছ, ছাত্ৰ ছাত্ৰীসকলে সেইটো শেষ হৈ গৈছিলে। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ যে মোৰ প্ৰতি যি নেকি অভিযোগ, সেইটো ভিত্তিহীন, আৰু মই কোনো পধ্যে আৰু মোক এই ঘটনাৰ লগত জড়িত কৰাত কোনো যুক্তিযুক্ততা নাই। দ্বিতীয়তে মই এইটোও ক'ব বিচাৰিছোঁ, সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে জুডিচিয়েল ইনকুৱাৰী এখন বহোৱা হ'ব বুলি। মই সেইটো ৱেলকাম কৰিছোঁ, কিয়নো সঁচাকৈ এইটো যদি জুডিচিয়েল ইনকুৱাৰী যদি বহোৱা হয়, তাত মাধ্যমেদি মই যে নিৰ্দোষী, মই যে তাত কোনো পধ্যেই জড়িত নাছিলোঁ, সেইটো প্ৰতিষ্ঠা কৰাৰ মই এটা সুযোগ পাম। ইয়াত মই আগ্ৰহেৰে বাট চাই আছোঁ যে জুডিচিয়েল ইনকুৱাৰী সঁচাকৈ বহোৱা হয়। তৃতীয়তে, মোক আপুনি যিটো সুধিছে যে মোক ৰিলিজ দিয়াৰ কথা, এইটো যদিও বা সংবাদ মাধ্যমৰ আগত কোৱা হৈছে, কিন্তু অফিচিয়েলি এতিয়ালৈকে আমাৰ ইয়ালৈ কোনো কমিউনিকেশ্যন অহা নাই। ইয়াৰ কাৰণে মই ভাবোঁ যে ইয়াত আৰু এই সময়ত কিবা এটা মোৰ পৰা মন্তব্য কৰাৰ প্ৰয়োজন আহি পৰা নাই বুলি মই ভাবোঁ।